নমস্কাৰ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি তিতাবৰস্থিত ৰঙাজান দেও নামঘৰলৈ বুলি। খুৰী, নবৌ, ভণ্টিৰ লগতে আমিও টেম্পুতে নামঘৰলৈ বুলি ওলালোঁ। আহকচোন আমি আপোনালোকক নামঘৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰোঁ। আমি আহি দেও নামঘৰ পাইছোঁহি। এয়া দেও নামঘৰ পাওঁ হৈছোঁহি। সকলে বাৰু দেও নামঘৰৰ কথা জানেই, কিন্তু যিবিলাকে নাজানে আপোনালোকে নিশ্চয় শুনিছে চাগে। কৃষ্ণমণি চুতীয়াদেৱে এটা গানত দেও নামঘৰৰ কথা উল্লেখ কৰি গৈছে। এয়া আমি নামঘৰত মূল গেটেদি প্ৰৱেশ কৰিছোঁ। নামঘৰ প্ৰত্যেক সপ্তাহৰ বৃহস্পতিবাৰ দিনটোত খোলা থাকে, কিন্তু ভাদ মাহত গোটেই ভাদ মাহটোৱেই নামঘৰ খোলা থাকে। এয়া আপোনালোকৰ নামঘৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু আমি হাতত চাকি বন্তি লৈ এয়া বন্তি জ্বলোৱা ঘৰ। আৰু আপোনালোকে ইয়াত দেখিছে যে ইয়াত শৰাই কাম তেওঁলোকে কৰি আছে, আৰু এয়া সোণৰ লগত ফটো এখন মাৰিছোঁ। আৰু দেখিছে আপোনালোকে শুনে কি ধুনীয়াকৈ ভাল পাইছে নামঘৰলৈ আহি। হ'বনে? এয়া আমি নামঘৰৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। যথেষ্ট মানুহৰ ভিৰ হৈছে। এই নামঘৰৰ এটা বৈশিষ্ট্য আছে যে আপুনি যদি নিজৰ একান্ত মনে আৰু ভক্তিভাৱে যদি যি বিচাৰে, ভগৱানে সেই মনৰ কামনা পূৰ্ণ হয় বুলি সকলোৰে বিশ্বাস এই নামঘৰৰ প্ৰতি। এই নামঘৰৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।